জীৱিত অৱস্থাত ঘূৰাই পোৱাৰ কাৰণে ঘৰৰ লগতে তেখেতসকল মানে হেৰি ডাঙৰীয়ালৈ মহাশয়লৈ ধন্যবাদ থাকিল আৰু ইন ফিউচাৰ যাতে যুৱ চামৰ মাজত এনেকুৱা এটা আৰু নহয় মানে এনেকুৱা এটা পৰিৱেশ কাৰো ঘৰত যাতে নহয় প্ৰথমতে এইটো মানে ইণ্ডাষ্ট্ৰিটো যিটো আমাৰ কুইপো অইল এণ্ড গেছ ইয়াৰ মানে ইনচাৰ্জ কোন মোৰ ক'বলগীয়া হ'ল যে মই বোলে আপুনি আমাক কোঅপাৰেট কৰক নহ'লে ইয়াতে আপোনাক মাৰি দিয়া হ'ব যে অসমীয়া হিচাপে মই অনা নাই আপুনি এজন ৰিপ্ৰেজেণ্টেটিভ হিচাপে মোক কোম্পানী পঠাব ককাইদেউ মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম মই আপোনাৰ ওচৰত ভণ্টি হৈ চিৰকৃতজ্ঞ হৈ থাকিম আপুনি যে মোক এইখিনি সহায় কৰিলে অপেক্ষাৰ অন্ত পৰিল ৩ মাহ ১৪ দিনৰ অন্তত শিৱসাগৰৰ জয়াল ঘৰখন উজলি উঠিছে এক শ্বাসৰুদ্ধকৰ অভিজ্ঞতাৰ সাক্ষী হৈ স্বগৃহলৈ উভতিল প্ৰণৱ কুমাৰ গগৈ স্বামীক কাষত পাই আনন্দত আত্মহাৰা পত্নী এয়া শিৱসাগৰৰ দৃশ্য ৩ মাহ ১৪ দিনৰ অন্তত স্বগৃহত আহি উপস্থিত হ'ল আলফা স্বাধীনে অপহৰণ কৰি ৰখা প্ৰণৱ কুমাৰ গগৈ প্ৰায় ৩ মাহ ১৪ দিন অপেক্ষাৰ অন্তত পুত্ৰক সুশৰীৰে উভতি অহা দেখা পাই আনন্দত হুকহুকাই কান্দিলে প্ৰণৱ কুমাৰ গগৈৰ মাতৃয়ে পুত্ৰ উভতি অহাত উজলি উঠিল বৃদ্ধ পিতৃৰ দুচকু আজি ৩ মাহ ১৪ দিন ল'ৰাটো মুখখন দেখা নাই আলফা স্বাধীনে আমাক বন্দী কৰি ৰাখিছিলে আজি টিভিত মানে মুক্তি দিয়া গম পাই তেতিয়াৰ পৰা মোৰ মনটো ভাল লাগি আছে এতিয়া তাৰ মুখখন কেতিয়া দেখিম লাগি আছিলে দেখিলোঁ আৰু ভাল লাগি গৈছে গতিকে মই অসমৰ গোটেই ৰাজ্যক সহায় আৰু সহযোগত মই ল'ৰাটোক পাইছোঁ গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আলফা পৰশ বৰা ডাঙৰীয়া আৰু আলফা স্বাধীন আৰু কৌশিক ফুকন আৰু সেইসকলক মই সকলোকে মোৰ ল'ৰাটো মুক্তি দিয়াৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ আৰু মই আশীৰ্বাদো কৰিছোঁ প্ৰণৱ কুমাৰ গগৈ স্বগৃহত উপস্থিত হোৱাৰ পাছতে আনন্দৰ বন্যা বৈছে তেখেতৰ বাসগৃহত প্ৰণৱ কুমাৰ গগৈৰ পত্নীয়ে স্বামীক সুশৰীৰে উভতাই পঠোৱাৰ বাবে আলফা স্বাধীনক ধন্যবাদ জনালে আনহাতে পিতৃক ঘূৰাই পাই আনন্দত চকুলো টুকিলে জীয়ৰীয়ে আদৰি আনিলে পিতৃক ৩ মাহ ১৪ দিনৰ মানে আমাৰ উৎকণ্ঠাৰ অন্ত পৰিল আজি বহুত ভাল লাগিছে কেনেকুৱা ভাল লাগিছে মই আৰু বুজাব নোৱাৰোঁ সকলো অসমবাসী ৰাইজৰ আশীৰ্বাদতে পালেহি বুলি মই ভাবিছোঁ অসমবাসী ৰাইজক মই নমস্কাৰ ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰ অৰুণাচল চৰকাৰ কুইপো কোম্পানীকো মই ধন্যবাদ জনাইছোঁ তেওঁলোকৰ সহযোগতে আহিলে বুলি মই ভাবিছোঁ আৰু মধ্যস্থতাকাৰী কৌশিক ফুকন ডাঙৰীয়াদেৱকো মই ধন্যবাদ জনাইছোঁ খুব প্ৰথমবাৰ তেওঁলোকে আমাক মানে সহায় কৰি আহিছে প্ৰতিটো ক্ষেত্ৰতে সুচাৰুভাৱে চব কাম সম্পন্ন কৰি আহিছে আৰু NKTV প্ৰাঞ্জল প্ৰতিম ভূঞাকো মই ধন্যবাদ জনাইছোঁ তেওঁ বহুত কষ্টৰে মোৰ স্বামীক উদ্ধাৰ কৰি লৈ আহিছে আৰু পৰেশ বৰুৱা ডাঙৰীয়াদেৱক মই ধন্যবাদ জনাইছোঁ তেওঁ যে সুস্বাস্থ্য সুশৰীৰে যাতে যে মোৰ স্বামীক মুকলি কৰি দিলে ককাইদেউ মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম মই আপোনাৰ ওচৰত ভণ্টি হৈ চিৰকৃতজ্ঞ হৈ থাকিম আপুনি যে মোক এইখিনি সহায় কৰিলে আৰু মোৰ এটা আপোনালৈ বিশেষ অনুৰোধ আৰু ৰাম কুমাৰকো যাতে অতি সোনকালে মুকলি কৰি দিয়ে আপোনাৰ স্বামী মুক্তি হোৱাৰ পাছত আপুনি প্ৰথমতে ক'ত লগ পালে আজি মই জয়ৰামপুৰ পুলিচ ষ্টেচনত তেওঁ লগ পাওঁ মই ৰাতিপুৱা গম পাওঁ আমাৰ এটা বিশেষ ফোন কল যোগে আমাক জনালে যে আপোনালোক আহিব লাগিব তেওঁলোকক মুকলি কৰা হ'ব ক'ৰ পৰা আহিছে নাজানো আমি মানে নাম্বাৰহে আহিছে মানে বিশেষ মানে যোগেদি পাইছোঁ স্বগৃহত উপস্থিত হৈ ৩ মাহ ১৪ দিনৰ শ্বাসৰুদ্ধকৰ অভিজ্ঞতাৰ বৰ্ণনা কৰিলে প্ৰণৱ কুমাৰ গগৈয়ে কিবা নতুন জীৱন এটা যেন পালোঁ আৰু জীৱনত ইমানখিনি এডভেঞ্চাৰ যে কৰিব পাৰিম সেইটো মোৰ নিজৰ ওপৰতে মানে লাগিছে ইমানখিনি পৰ্বত পাহাৰ নদ নদী প্লাছ খোৱা বোৱা ইমান নোহোৱাকৈ যে এইটো সুস্বাস্থ্যত যে আহি উপস্থিত হ'লোহি সেইটো কাৰণে নিজৰ ওপৰত এটা কনফিডেঞ্চো আহিছে কেনেকুৱাবিলাক পথাৰেদি আপোনালোকে যাবলগীয়া হৈছিলে পথাৰটো কথাই নাই
নিজে নিজে বনাই লোৱা ৰাস্তা পাহাৰৰ ওপৰত তেনেকৈ ঠিক ছাডেনলি নামি দিয়া, নৈ পাৰ হোৱা, শিলৰ নৈ, শিলেদি খোজ খোৱা, সেইখিনি বহুতখিনি অভিজ্ঞতা খোৱা বোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ খোৱা বোৱাখিনি লিমিটেড চ'ৰ্চত, যিহেতু হাবি মাজত তেখেতসকলে চাউলৰ নিমখটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। বাকী শাক চব্জি লগতে যিখিনি পাব হাবিত, কলগছ, পচলা, কলডিল, সেইখিনিৰ ওপৰতে জীৱন নিৰ্বাহ। যিদিনাখনি আপোনাক অপহৰণ কৰি নিছিলে সেইদিনাখনি আপোনাৰ কিমানমান কেডাৰ আছিলে? 10জন আছিলে। প্ৰথমতে আপোনাক কি ধৰণৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰিলে আপোনাক এই নহয়, প্ৰথমতে এইটো মানে ইণ্ডাষ্ট্ৰিটো যিহেতু আমাৰ কুইপো অইল এণ্ড গেছ, ইয়াৰ মানে ইনচাৰ্জ কোন, মোৰ ক'বলগীয়া হ'ল যে মই বোলে আপুনি আমাক কোঅপাৰেট কৰক, নহ'লে ইয়াতে আপোনাক মাৰি দিয়া হ'ব। মইতো জানোৱেই যদি ইমিডিয়েট যদি মই কিবা এটা ডিচিশ্যন ল'ম তাতে মইতো হয়তো মৰি যাবলৈ আছে, কিন্তু তেখেতসকলক যদি কোঅপাৰেট কৰোঁ অন্ততঃ ডিছকাছৰ থ্ৰুৱেদি কিবা এটা মাধ্যম ওলাব, সেইটোৱে মই বুদ্ধি ল'লোঁ। অপহৰণ কৰি নিবলৈ বিলুপ্ত কৰিছে তেওঁলোকে, কি কাৰণে আপোনাক অপহৰণ কৰি নিয়া হৈছে কৈছিলে? কোৱা নাই। মোবাইল ফোনটোৰ লগে লগেতো হেণ্ডঅভাৰ লৈ লৈছে আৰু কালিহে বহুতখিনি কথা দিয়ে, কালি বহুতখিনি কথা কোৱাৰ পিছত আজি ঘূৰাই দিছে। নিশ্চয় কৰিব। সেইবোৰ কোৱা হৈছিলে, মাজতে এনে ৰিকুৱেষ্ট কৰা হৈছিলে যে টাইমটো পাৰ হোৱা নাই, মানসিকভাৱে বৰ দুৰ্বল হৈ গৈছোঁ, অন্ততঃ ঘৰৰ ফেমিলি মেম্বাৰখিনি ফটোখন চাবলৈকে মোবাইলটো এঘণ্টাৰ কাৰণে হ'লেও দিয়ক। এতিয়া বোলে নিৰাপত্তাজনিতত আমি এইটো দিব নোৱাৰোঁ। আপুনি ফৰেষ্টবোৰক সুহৰি লগ পাইছিলে নেকি? সুহৰি নাই পোৱা, যোৱাকালি তেখেতে মোক ফোনেৰে বস্তুটো হেৰি কৰিছে, কণ্টেক্ট কৰিছিল। কি কৰিছিলে আপোনাক? এইটোৱে কৈছে যে অসমীয়া হিচাপে মই অনা নাই, আপুনি এজন ৰিপ্ৰেজেণ্টেটিভ হিচাপে মোক কোম্পানী পঠাইছে। যিহেতু আপোনালোকৰ ৰাম কুমাৰক অপহৰণ কৰি নিছিলে, হয়। তেখেতক মুক্তি সন্দৰ্ভত কিবা কথা জনাইছিলে নেকি? নাই, জনোৱা নাই। আমি আগডোখৰতো একেলগে আছিলোঁ, একেলগে গৈছিলোঁ, একেলগে শুইছিলোঁ। যোৱা 4 মাৰ্চৰ দিনাখন আমাক বেলেগ বেলেগকৈ মানে মুকলি কৰি দিয়াৰ হেৰি দেখুৱাই পেলাই তেখেতক মোৰ পৰা লৈ গৈছিলোঁ, কিন্তু আজি মই ওলাই আহিহে গম পাইছোঁ যে তেখেত এতিয়ালৈকে মুকলি হোৱা নাই। আজি প্ৰায় ডিচিশ্যনটো কালি আবেলি 2টা বজাত আহিছে, আমি যিটো বেলেগ এটা জেগাত থৈছিলে। 2টা বজাৰ পৰা বস্তু বাহিনী তেখেতসকলে পেকিং কৰাৰ পিছত আহি ৰাতি 10টা বজাত এটা নিৰ্দিষ্ট জেগা পাইছোঁহি, আৰু ৰাতিটো থকা হ'ল। 5টা বজাত ভাত বনাই 6:30মান বজাত আকৌ তাৰ পৰা আজি মুভ কৰিছে। যদিও মই আহি আছিলোঁ, কিন্তু তেনেকুৱা বহুতবাৰ হৈ গৈছে, বহুতবাৰ ডেট দিছে, বহুতবাৰ কেঞ্চেল হৈছে। মানে বিশ্বাস হোৱা নাই যে মই আজি মুক্তি পাইছোঁ, হয়তো এনেকুৱা হ'ব যে ছাইড কৰাইছে ক'ৰবাত, তেনেকুৱা এটা দিছে। জীৱিত অৱস্থাত ঘূৰাই পোৱাৰ কাৰণে ঘৰৰ লগতে তেখেতসকল মানে হেৰি ডাঙৰীয়ালে মহাশয়লৈ ধন্যবাদ থাকিল, আৰু ইন ফিউচাৰ যাতে যুৱচামৰ মাজত এনেকুৱা এটা আৰু নহয়, মানে এনেকুৱা এটা পৰিৱেশ কাৰো ঘৰত যাতে নহয়। আজি আপোনাক তেওঁলোকৰ কেম্পৰ পৰা কিমানমান কেডাৰ আনি পেলাই আপোনাক তেখেতসকলৰ যিটো নিয়ম দেখিলোঁ, যিখিনি কেডাৰে গৈ কামটো কৰিব, কামটো আকৌ ৰিটাৰ্ণ নোহোৱালৈকে তেখেতসকলৰ ওপৰত দায়িত্বটো থাকে। এই থকা প্ৰায় সংখ্যকেই আজি আছিলে। এইটো আপোনাৰ হেৰি বস্তি আছিলে, লুংৰি বস্তি বুলি কয়। সেইটো ওপৰৰ পৰা তেখেতসকলে ইমান ঘণ্টা অহাৰ পিছত আহি প্ৰায় 1-1:30মান বজাতখিনি পালোঁ। তাৰপৰা মোক দয়াদৈ বুলি কয়, মই এনেই ভতিজা বুলি কওঁ, তেনেকেই মানে ৰিলেশ্যন এটা হেৰি চলি আছিলে। দয়াদৈ আপুনি তললৈ নামি যাওক, আমি আৰু নাযাওঁ, এই কেঁচা ৰাস্তাটোদি আপুনি পোনে পোনে গৈ থাকিলে এনেকুৱা বস্তু এটা পাব। সেইখিনি মই অকলে খোজকাঢ়ি আছোঁ, ক'তো সোমোৱা নাই। ষ্টেট আহি থাকোঁতেই তাক কোনোবা এজন সাংবাদিক কিবা এটা কাৰণে গৈছিলে, তেখেতে পালে, মই হাত দাঙি দি ৰখালোঁ। তাৰপৰা কোনটো কথা লয়? তাৰকেইজনৰ লেভেলটো জানো, তেখেতসকলে একো ডিচিশ্যন ল'ব নোৱাৰে নহয়। প্ৰথম অৱস্থাটো গোটেইখিনি হোৱা মেলা থকা একেলগে। যোৱা 4 তাৰিখে মাৰ্চৰ, যিহেতু দুজনক দুফালে উলিয়াই দিম বুলি দুজনক ভাগ কৰিছিলে। আৰু মই ইমান দিনে এদিন দুদিনকৈ গৈ এমাহ হৈ গ'ল, মই ভাবিলোঁ চাগে তেখেতক উলিয়াই দিলে মইহে ফচি আছোঁ। আজি ওলাইহে গম পাইছোঁ যে তেখেতক 4 মাৰ্চ বুলি কৈছিল। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।
জীৱিত অৱস্থাত ঘূৰাই পোৱাৰ কাৰণে ঘৰৰ লগতে তেখেতসকল মানে হেৰি ডাঙৰীয়ালে মহাশয়লৈ সেই ধন্যবাদ থাকিল আৰু ইন ফিউচাৰ যাতে যুৱচামৰ মাজত এনেকুৱা এটা আৰু নহয় মানে এনেকুৱা এটা পৰিৱেশ কাৰো ঘৰত যাতে নহয়। প্ৰথমতে এইটো মানে ইণ্ডাষ্ট্ৰিটো যিটো আমাৰ কুইপ অইল এণ্ড গেছ ইয়াৰ মানে ইনচাৰ্জ কোন মই ক'বলগীয়া হ'ল যে মই বোলে আপুনি আমাক কোঅপাৰেট কৰক নহ'লে ইয়াতে আপোনাক মাৰি দিয়া হ'ব। যে অসমীয়া হিচাপে মই অনা নাই আপুনি এজন ৰিপ্ৰেজেণ্টেটিভ হিচাপে মোক কোম্পানী পঠাব। ককাইদেউ মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম, মই আপোনাৰ ওচৰত ভণ্টি হৈ চিৰকৃতজ্ঞ হৈ থাকিম আপুনি যে মোক এইখিনি সহায় কৰিলে। অপেক্ষাৰ অন্ত পৰিল। ৩ মাহ ১৪ দিনৰ অন্তত শিৱসাগৰৰ জয়াল ঘৰখন উজলি উঠিছে। এক শ্বাসৰুদ্ধকৰ অভিজ্ঞতাৰ সাক্ষী হৈ স্বগৃহলৈ উভতিল প্ৰণৱ কুমাৰ গগৈ। স্বামীক কাষত পাই আনন্দত আত্মহাৰা পত্নী। এয়া শিৱসাগৰৰ দৃশ্য। ৩ মাহ ১৪ দিনৰ অন্তত স্বগৃহত আহি উপস্থিত হ'ল আলফা স্বাধীনে অপহৰণ কৰি ৰখা প্ৰণৱ কুমাৰ গগৈ। প্ৰায় ৩ মাহ ১৪ দিন অপেক্ষাৰ অন্তত পুত্ৰক সুশৰীৰে উভতি অহা দেখা পাই আনন্দত হুকহুকাই কান্দিলে প্ৰণৱ কুমাৰ গগৈৰ মাতৃয়ে। পুত্ৰ উভতি অহাত উজলি উঠিল বৃদ্ধ পিতৃৰ দুচকু। আজি ৩ মাহ ১৪ দিন ল'ৰাটো মুখখন দেখা নাই। আলফা স্বাধীনে আমাক বন্দী কৰি ৰাখিছিলে। আজি টিভিত মানে মোক যেতিয়া গম পাই তেতিয়াৰ পৰা মোৰ মনটো ভাল লাগি আছে। এতিয়া তাৰ মুখখন কেতিয়া দেখিম লাগি আছিলে, দেখিলোঁ আৰু ভাল লাগি গৈছে। গতিকে মই অসমৰ গোটেই ৰাইজক সহায় আৰু সহযোগত মই ল'ৰাটোক পাইছোঁ। গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আলফা পৰশ বৰা ডাঙৰীয়া আৰু আলফা স্বাধীন আৰু কৌশিক ফুকন আৰু সেইসকলক মই সকলোকে মোৰ ল'ৰাটো মুক্তি দিয়াৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ আৰু মই আশীৰ্বাদো কৰিছোঁ। প্ৰণৱ কুমাৰ গগৈ স্বগৃহত উপস্থিত হোৱাৰ পাছতে আনন্দৰ বন্যা বৈছে তেখেতৰ বাসগৃহত। প্ৰণৱ কুমাৰ গগৈৰ পত্নীয়ে স্বামীক সুশৰীৰে উভতাই পঠোৱাৰ বাবে আলফা স্বাধীনক ধন্যবাদ জনালে। আনহাতে পিতৃক ঘূৰাই পাই আনন্দত চকুলো টুকিলে জীয়ৰীয়ে। আদৰি আনিলে পিতৃক। ৩ মাহ ১৪ দিনৰ মানে আমাৰ উৎকণ্ঠাৰ অন্ত পৰিল আজি। মানে আজি বহুত ভাল লাগিছে, কেনেকুৱা ভাল লাগিছে মই আৰু বুজাব নোৱাৰোঁ। সকলো অসমবাসী ৰাইজৰ আশীৰ্বাদতে পালেহি বুলি মই ভাবিছোঁ। অসমবাসী ৰাইজক মই নমস্কাৰ ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰ, অৰুণাচল চৰকাৰ, কুইপ কোম্পানীকো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায়যোগতে আহিলে বুলি মই ভাবিছোঁ। আৰু মধ্যস্থতাকাৰী কৌশিক ফুকন ডাঙৰীয়াদেৱকো মই ধন্যবাদ জনাইছোঁ। খুব প্ৰথমবাৰ তেওঁলোকে আমাক মানে সহায় কৰি আহিছে, প্ৰতিটো ক্ষেত্ৰতে সুচাৰুভাৱে চব কাম সম্পন্ন কৰি আহিছে। আৰু NKTV প্ৰাঞ্জল প্ৰতিম ভূঞাকো মই ধন্যবাদ জনাইছোঁ। তেওঁ বহুত কষ্টৰে মোৰ স্বামীক উদ্ধাৰ কৰি লৈ আহিছে। আৰু পৰেশ বৰুৱা ডাঙৰীয়াদেৱক মই ধন্যবাদ জনাইছোঁ। তেওঁ যে সুস্বাস্থ্য সুশৰীৰে যাতে যে মোৰ স্বামীক মুকলি কৰি দিলে। ককাইদেউ মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম, মই আপোনাৰ ওচৰত ভণ্টি হৈ চিৰকৃতজ্ঞ হৈ থাকিম আপুনি যে মোক এইখিনি সহায় কৰিলে। আৰু মোৰ এটা আপোনালৈ বিশেষ অনুৰোধ, আৰু ৰাম কুমাৰকো যাতে অতি সোনকালে মুকলি কৰি দিয়ে। আপোনাৰ স্বামী মুক্তি হোৱাৰ পাছত আপুনি প্ৰথমতে ক'ত লগ পালে আজি? মই জয়ৰামপুৰ পুলিচ ষ্টেচনত তেওঁ লগ পাওঁ। মই ৰাতিপুৱা গম পাওঁ। আমাৰ এটা বিশেষ ফোন কল যোগে আমাক জনালে যে আপোনালোক আহিব লাগিব, তেওঁলোকক মুকলি কৰা হ'ব। এই ফোন কলটো ক'ৰ পৰা আহিছিলে? ক'ৰ পৰা আহিছে নাজানো, আমি মানে নাম্বাৰহে আহিছে, মানে বিশেষ মানে যোগেদি পাইছোঁ। স্বগৃহত উপস্থিত হৈ ৩ মাহ ১৪ দিনৰ শ্বাসৰুদ্ধকৰ অভিজ্ঞতাৰ বৰ্ণনা কৰিলে প্ৰণৱ কুমাৰ গগৈয়ে। কিবা নতুন জীৱন এটা যেন পালোঁ আৰু জীৱনত ইমানখিনি এডভেঞ্চাৰ যে কৰিব পাৰিম সেইটো মোৰ নিজৰ ওপৰতে মানে লাগিছে। ইমানখিনি পৰ্বত, পাহাৰ, নদ নদী প্লাছ খোৱা বোৱা ইমান নোহোৱাকৈ যে এইটো সুস্বাস্থ্যত যে আহি উপস্থিত হ'লোহি, সেইটো কাৰণে নিজৰ ওপৰত এটা কনফিডেঞ্চো আহিছে। কেনেকুৱাবিলাক পথেদি আপোনালোকে যাবলগীয়া হৈছিলে? পথাৰটো কথাই নাই,
নিজে নিজে বনাই লোৱা ৰাস্তা পাহাৰৰ ওপৰত তেনেকৈ ঠিক ছাডেনলি নামি দিয়া, নৈ পাৰ হোৱা, শিলৰ নৈ, শিলেদি খোজ খোৱা, এইখিনি বহুতখিনি অভিজ্ঞতা। খোৱা বোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ খোৱা বোৱা ক্ষেত্ৰত লিমিটেড চ'ৰ্চত, যিহেতু হাবি মাজত তেখেতসকলে চাউলৰ নিমখটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। বাকী শাক চব্জি লগতে যিখিনি পাব হাবিত, কলগছ, পচলা, কলডিল, সেইখিনিৰ ওপৰতে জীৱন নিৰ্বাহ। যিদিনাখনি আপোনাক অপহৰণ কৰি নিছিলে সেইদিনাখনি আপোনাৰ কিমানমান কেডাৰ আছিলে? 10জন আছিলে। প্ৰথমতে আপোনাক কি ধৰণৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰিলে আপোনাক সেই নহয়, প্ৰথমতে এইটো মানে ইণ্ডাষ্ট্ৰিটো যিহেতু আমাৰ কুইপ অইল এণ্ড গেছ, ইয়াৰ মানে ইনচাৰ্জ কোন, মোৰ ক'বলগীয়া হ'ল যে মই বোলে আপুনি আমাক কোঅপাৰেট কৰক, নহ'লে ইয়াতে আপোনাক মাৰি দিয়া হ'ব। মইতো জানোৱেই যদি ইমিডিয়েট যদি মই কিবা এটা ডিচিশ্যন ল'ম তাতে মইতো হয়তো মৰি যাবলৈ আছে, কিন্তু তেখেতসকলক যদি কোঅপাৰেট কৰোঁ অন্ততঃ ডিছকাছৰ থ্ৰুৱেদি কিবা এটা মাধ্যম ওলাব, সেইটোৱে মই বুদ্ধি ল'ম। অপহৰণ কৰি নিবলৈ ডক্টৰ কৈছিল তেওঁলোকে কি কাৰণে আপোনাক অপহৰণ কৰি নিয়া হৈছে কৈছিলে? কোৱা নাই। মোবাইল ফোনটোৰ লগে লগেতো হেণ্ডঅভাৰ লৈ লৈছে আৰু কালিহে বহুতখিনি কথা দিয়ে। কালি বহুতখিনি কথা কোৱাৰ পিছত আজি ঘূৰাই দিছে। নিশ্চয় কৰিব। সেইবোৰ কোৱা হৈছিলে, মাজতে এনে ৰিকুৱেষ্ট কৰা হৈছিলে যে টাইমটো পাৰ হোৱা নাই, মানসিকভাৱে বৰ দুৰ্বল হৈ গৈছোঁ, অন্ততঃ ঘৰৰ ফেমিলি মেম্বাৰখিনি ফটোখন চাবলৈকে মোবাইলটো এঘণ্টাৰ কাৰণে হ'লেও দিয়ক। এতিয়া বোলে নিৰাপত্তাজনিতত আমি এইটো দিব নোৱাৰোঁ। আপুনি ফৰেষ্টবোৰক সুহৰি লগ পাইছিলে নেকি? সুহৰিয়ে নাই পোৱা। যোৱাকালি তেখেতে মোক ফোনেৰে বস্তুটো হেৰি কৰিছে, কণ্টেক্ট কৰিছিলে। কি কৈছিলে আপোনাক? এইটোৱে কৈছে যে অসমীয়া হিচাপে মই অনা নাই, আপুনি এজন ৰিপ্ৰেজেণ্টেটিভ হিচাপে মোক কোম্পানী পঠাইছে। যিহেতু আপোনালোকৰ ৰাম কুমাৰক অপহৰণ কৰি নিছিলে, হয়, তেখেতক মুক্তি দিয়াৰ সন্দৰ্ভত কিবা কথা জনাইছিলে নেকি? নাই, জনোৱা নাই। আমি আগডোখৰতো একেলগে আছিলোঁ, একেলগে গৈছিলোঁ, একেলগে শুইছিলোঁ। যোৱা 4 মাৰ্চৰ দিনাখন আমাক বেলেগ বেলেগকৈ মানে মুকলি কৰি দিয়াৰ হেৰি দেখুৱাই পেলাই তেখেতক মোৰ পৰা লৈ গৈছিলে, কিন্তু আজি মই ওলাই আহিহে গম পাইছোঁ যে তেখেত এতিয়ালৈকে মুকলি হোৱা নাই। আজি প্ৰায় ডিচিশ্যনটো কালি আবেলি 2টা বজাত আহিছে। আমি যিটো বেলেগ এটা জেগাত থৈছিলে, 2টা বজাৰ পৰা বস্তু বাহিনী তেখেতসকলে পেকিং কৰাৰ পিছত আহি ৰাতি 10টা বজাত এটা নিৰ্দিষ্ট জেগা পাইছোঁহি। আৰু ৰাতিটো থকা হ'ল। 5টা বজাত ভাত বনাই 6:30মান বজাত আকৌ তাৰ পৰা আজি মুভ কৰিছে। যদিও মই আহি আছিলোঁ, কিন্তু তেনেকুৱা বহুতবাৰ হৈ গৈছে, বহুতবাৰ ডেট দিছে, বহুতবাৰ কেঞ্চেল হৈছে। মানে বিশ্বাস হোৱা নাই যে মই আজি মুক্তি পাইছোঁ। হয়তো এনেকুৱা হ'ব যে ছাইড কৰাইছে ক'ৰবাত, তেনেকুৱা এটা দিছে। জীৱিত অৱস্থাত ঘূৰাই পোৱাৰ কাৰণে ঘৰৰ লগতে তেখেতসকল মানে হেৰি ডাঙৰীয়ালে মহাশয়লৈ ধন্যবাদ থাকিল। আৰু ইন ফিউচাৰ যাতে যুৱ চামৰ মাজত এনেকুৱা এটা আৰু নহয়, মানে এনেকুৱা এটা পৰিৱেশ কাৰো ঘৰত যাতে নহয়। আজি আপোনাক তেওঁলোকৰ কেম্পৰ পৰা আনি পেলাই আপোনাক তেখেতসকলৰ যিটো নিয়ম দেখিলোঁ, যিখিনি কেডাৰে গৈ কামটো কৰিব, কামটো আকৌ ৰিটাৰ্ণ নোহোৱালৈকে তেখেতসকলৰ ওপৰত দায়িত্বটো থাকে। এই থকা প্ৰায় সংখ্যকেই আজি আছিলে। এইটো আপোনাৰ হেৰি বস্তি আছিলে, লুংৰি বস্তি বুলি কয়। সেইটো ওপৰৰ পৰা তেখেতসকলে ইমান ঘণ্টা অহাৰ পিছত আহি প্ৰায় 1-1:30মান বজাতখিনি পালোঁ। তাৰপৰা মোক দয়াদৈ বুলি কয়, মই এনেই ভতিজা বুলি কওঁ, তেনেকেই মানে ৰিলেশ্যন এটা হেৰি চলি আছিলে। দয়াদৈ আপুনি তললৈ নামি যাওক, আমি আৰু নাযাওঁ, এই কেঁচা ৰাস্তাটোদি আপুনি পোনে পোনে গৈ থাকিলে এনেকুৱা বস্তু এটা পাব। সেইখিনি মই অকলে খোজকাঢ়ি আছোঁ, ক'তো সোমোৱা নাই। ষ্টেট আহি থাকোঁতেই তাৰ কোনোবা এজন সাংবাদিক কিবা এটা কাৰণে গৈছিলে, তেখেতে পালে, মই হাত দাঙি দি ৰখালোঁ। কোনটো কথা লয়? তাৰকেইজনৰ লেভেলটো জানো, তেখেতসকলে একো ডিচিশ্যন ল'ব নোৱাৰে নহয়। প্ৰথম অৱস্থাটো গোটেইখিনি হোৱা মেলা থকা একেলগে। যোৱা 4 তাৰিখে মাৰ্চৰ, যিহেতু দুজনক দুফালে উলিয়াই দিম বুলি দুজনক ভাগ কৰিছিলে। আৰু মই ইমান দিনে এদিন দুদিনকৈ গৈ এমাহ হৈ গ'ল। মই ভাবিলোঁ চাগে তেখেতক উলিয়াই দিলে মইহে ফচি আছোঁ। আজি ওলাইহে গম পাইছোঁ যে তেখেতক 4 মাৰ্চ বুলি কৈছিল। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।